জুবিন দা, আপুনিয়ে মোৰ বাবে ভগৱান। আপোনাক এবাৰ ওচৰৰ পৰা চুই চাবলৈ বহুত ইচ্ছা আছে জুবিন দা। আপুনি মোৰ বাবে ভগৱান হয় জুবিন দা। ঐ তোক কিমান কম যে জুবিন কোনো ভগৱান নহয়। তেওঁ যেন আমাৰ নিচিনাই তেজমঙৰে মানুহ। তেওঁ নিজে কৈ থাকে দেখোন কষ্ট কৰিহে জুবিন দা হৈছোঁ। বেলেগৰ কাৰণে জুবিন দা কোনো নাজানো মা, কিন্তু তেওঁ মোৰ বাবে সদায় ভগৱান। হ'ব তই এতিয়া জুবিন জুবিন কৈ পাগল হ'ব নালাগে। চা পৰীক্ষালৈ বেছি দিন নাই, এইকেইদিন ভালকে পঢ়। হ'ব দিয়ক মা, পঢ়িম নহয়। পৰীক্ষালৈ এতিয়াও 2 মাহ সময় আছেই। 2 মাহ? এই 2 মাহ কেতিয়া যাব তই গমকে নাপাবি। হ'ব তই এইটো কাম কৰ, মই কাম কৰোঁ। পিছে তাৰ বিয়া কেতিয়া হ'ব? বহাগৰ 12 তাৰিখ বুলিহে শুনিছোঁ, কিন্তু ভালকৈ ময়ো নাজানো। পিছে ছোৱালী ক'ত? বাদ দে নাই এইবোৰ, বেলেগৰ কথা ইমান আলোচনা কৰি কি লাভ। নৱেম্বৰৰ 18 তাৰিখে জুবিন দাৰ বাৰ্থডে আহিছে, সিদিনা কি কৰিম বুলি ভাবিছ? তইয়ে কচোন কি কৰিম বুলি ভাবিছ? মই ভাবিছোঁ সিদিনা আমি সকলোৱে মিলি গছপুলিকে ৰুম। তহঁতে বা কি কোৱা আকৌ? সেইটোৱে ভাল হ'ব, কাৰণ জুবিন দা এজন প্ৰকৃতি প্ৰেমী মানুহ। ঐ অনুৰাগ, তই যে ইয়াতে আড্ডা মাৰি আছা, একো গম পোৱা নাই নেকি? কি গম পাব লাগে অ? তাৰমানে তই সঁচা গম পোৱা নাই নেকি? আৰে ভাই, ক'লেহে গম পাম, কচোন কি হৈছে? আৰে জুবিন দা কালিৰ পৰা বেমাৰচোন, তই কি গমেই পোৱা নাই নেকি? কি? জুবিন দাৰ বেমাৰ? অলপ আগত নিউজত চাই আহিছোঁ মই। ঐ তহঁতে থাকিবি, মই যাওঁ। ক'ত যাৱ তই? জুবিন দা, আপোনাৰো জানো বেমাৰ হ'ব পাৰে? যদি আপোনাৰে বেমাৰ হয়, তেনেহ'লে আমাৰ সাধাৰণ মানুহৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাওকচোন। জুবিন দা, আপুনি ভগৱান হয় মোৰ বাবে। অকল মোৰ বাবে নহয়, মোৰ দৰে হাজাৰ হাজাৰ অনুৰাগীৰ বাবে আপুনি এজন মানৱপ্ৰেমী ভগৱান হয়। আপোনাৰ বেমাৰ হোৱা বুলি শুনিলে বুকুখন কঁপি উঠে জুবিন দা। জুবিন দা, আপুনি সোনকালে ভাল হয় আকৌ আমাৰ মাজলৈ ঘূৰি আহা। আপুনি অবিহনে অসমীয়া সংস্কৃতি আধৰুৱা, অসমীয়া সংগীত আধৰুৱা, অসমীয়া চলচ্চিত্ৰ আধৰুৱা, আৰু আপুনি অবিহনে ময়ো আধৰুৱা জুবিন দা। ঐ উৎপল, এইফালে চাচোন, এইটো অনুৰাগ নহয় জানো? এইটো চোন অনুৰাগ। ই আকৌ ইয়াত কি কৰি আছে? বলচোন কাষত।
ঐ তই ইয়াত কি কৰি আছা ঐ কি হৈছে তোৰ নাই একো হোৱা নাই। একো হোৱা নাই যদি ইয়াত অকলে অকলে কি কৰি আছা? নাই এনেই বহি আছোঁ। হ'ব সঁচা কথা কচোন কি হৈছে তোৰ আৰে ভাই তহঁতে জানই দেখোন জুবিনদাৰ বেমাৰ বুলি, সেইকাৰণে মনটো বহুত বেয়া লাগি আছে মোক। কালিৰ পৰা খবৰ এটাও পোৱা নাই, অলপ ভাল পালেনে নাইবা? তই ইমান টেনশ্যন লৈ থাকিব নালাগে, জুবিনদাৰ একো নহয়। জুবিনদাৰ ওপৰত লাখ লাখ অনুৰাগীৰ আশীৰ্বাদ আছে, গোটেই অসমবাসীৰ আশীৰ্বাদ আছে। জুবিনদা সুস্থ হৈ আকৌ আমাৰ মাজলৈ উভতি আহিব। তই ইয়াত ইমান চিন্তা কৰি থাকিব নালাগে, ব'ল ঘৰত যাওঁ। ঐ ছোৱালী ৰ কি হ'ল আপোনালোকে মোক কিয় এনেকৈ আগুৰি ধৰিছে? তুমি ইমান কিয় খং কৰিছা? চাওঁ মোক যাবলৈ দিয়ক। যাবলৈ দিম ৰবা, যাবলৈ নিদি কিনো কৰিম? নামটোতো কৈ যোৱা। ইমান ধুনীয়া ছোৱালীজনী, নামটো নজনাকৈ যাব দিব পাৰিনে? কোৱাচোন তোমাৰ নামটো কি? হিয়া কলিতা। বাহ বহুত ধুনীয়া নাম। নামটো যিমান ধুনীয়া তুমি তাতকৈ বেছি ধুনীয়া। বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰটো দিবা নেকি? বিতুদা কি হৈছে ইয়াত? এনেকৈ মদ খাই ৰাস্তাতে ছোৱালীৰ লগত এনেকৈ অভদ্ৰামী কৰিবলৈ অলপো লাজ নোপোৱা নেকি? কি ক'লি তই? মই মদ খাইছোঁ? তোৰ সেই ভগৱান জুবিন দাই মদ নাখায় কি গাখীৰ খায় নেকি? বিতুদা জুবিনদাৰ বিষয়ে আৰু এটা শব্দও বেয়াকৈ নকবি কিন্তু, কৈ দিছোঁ। জুবিনদাই মদ খাব পাৰে, কিন্তু তহঁতৰ দৰে এনেকৈ ৰাস্তাতে ছোৱালীৰ লগত অভদ্ৰামী কৰিবলৈ যোৱা নাই। জুবিনদাই অসমীয়া ভাষা সংস্কৃতিৰ বিষয়ে মাত মাতে, অসমীয়াৰ কাৰণে মাত মাতে, বিপদত মানুহক সহায় কৰে। চৰকাৰে কিবা বেয়া কাম কৰিলে তাত মাত মাতে, ঘেণ্টাক আকৌ খাতিৰ নকৰে, বুজিলি? তহঁত সোনকালে আঁতৰি যা, নহ'লে কথা বেয়া আছে। চাই আছোঁ তহঁতক। চাই লওঁ। ঐ ব'ল উঠ। থেংক ইউ, আজি মোক আপোনালোকে সিহঁতৰ পৰা বচালে। হ'ব দিয়া, একো নহয়। পিছে তোমাৰ নামটো? মোৰ নাম হিয়া কলিতা, আপোনাৰ? মোৰ নাম অনুৰাগ। ঠিক আছে তেনেহ'লে মই এতিয়া আহোঁ। যোৱা তেনেহ'লে, ভালকৈ যাবা। ঐ পল অনুৰাগ আহালি ভাল আছিল, অলপ খাব পাৰিলে হয়। ক'ত বা আছে সি? আহিলে ভাল আছিল, অলপ খাব পাৰিলে হয়। জুবিনদাৰ বেমাৰৰ কথা গম পোৱাৰ পিছত তাৰ মনটো একদম ভাঙি গৈছে হয়। তাকে। তহঁতে কাৰ কথা পাতি আছা? তই আহিলি, আমি তোৰে কথা পাতি আছিলোঁ। হয়নে? ৰবাব টেঙা ক'ত পালি? যোৱাকালি দেউতাক বজাৰৰ পৰা আনিছিলোঁ, তাৰ পৰা এটা মনে মনে লৈ আহিছোঁ। খাবি আকৌ, ঘৰত গম পালে কলিজা খাব। তহঁতে এইবোৰ চিন্তা কৰিব নালাগে হয়। অনুৰাগ তই এটাই বহি আছা, মই গোটেইখন বিচাৰি ফুৰিছোঁ তোক, তই এটা টেঙা খাই আছা। কিয়? কি হৈছে? ঐ তোৰ কাৰণে এটা ভাল খবৰ আছে। কি ভাল খবৰ? তই কি গমেই পোৱা নাই নেকি? জুবিনদা সম্পূৰ্ণ সুস্থ হৈছে, আজি হস্পিটেলৰ পৰা ওলাব। কি? তই সঁচাই কৈছনে? ইয়াতনো মোৰ মিছা ক'বলৈ কিনো আছে। মই এতিয়া আহোঁ, মোৰ বেলেগ কাম এটা আছে। ভগৱান আপোনাক বহুত বহুত ধন্যবাদ। দেখিছ, মই কৈছিলোঁ নে জুবিনদা আকৌ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব। হয়, কাইলৈ আমি ৰাতিপুৱা নৰেন খুৰাহঁতৰ পৰা গছপুলি নিব যাম। পৰহি 18 নৱেম্বৰ নহয়, আৰু তহঁতে কালি ৰাতিপুৱা আমাৰ ঘৰলৈ সোনকালে আহিবি, 10টা বজাত পোৱাকৈ আহিবি, নহ'লে দেৰি হৈছে। আৰু মই এতিয়া যাওঁ হা।
ঐ অনুৰাগ অনুৰাগ সোনকালে আকৌ দেৰি হৈছে। ঐ ক'ত যায় তহঁত? নৰেন খুৰাহঁতৰ ঘৰৰ পৰা আহৰবা খুৰী। কিয় যাৱ তহঁত? ঐ বল বল দেৰি হৈছে। বল। জানো এইকেইটাৰ কি বা হৈছে, ক'তো একো অঘটন নঘটিলে হ'ল আৰু। ৰখচোন ৰ। এই গছ পুলি কেইটা আনিলো ঠিকেই, কিন্তু ক'ত ৰুম বুলি ভাবিছ? হেই তই এনেই ইমান টেনশ্যন লৈ আছা। হেমেন খুৰাৰ ঘৰৰ পিছফালে থকা চৰকাৰী মাটিখিনিতে ৰুব পাৰিম। আৰু এটা কথা, পুলিকেইটা অকল ৰুই থৈ আহিলে নহ'ব, তাক গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বেৰা দি তাৰ যত্নও ল'ব লাগিব। তই য'ত ৰুম বুলি কৈছ তাতচোন আগৰ পৰা বেৰা দিয়া আছেই, তাত এনেও গৰু ছাগলী সোমাব নোৱাৰে। মই অকল আমাৰ কথাই কোৱা নাই, বহু মানুহক দেখিছোঁ বিশ্ব পৰিৱেশ দিৱসতে হওক বা অন্য কিবাতে হওক, গছপুলিকেইটা অকল ৰুইহে থৈ যায়, কিন্তু পিছলৈ তাৰ যত্ন বহুতেই নলয়। ব'ল এতিয়া ঘৰত যাওঁ, বহুত দেৰি হ'ল, আৰু কাইলৈ ৰাতিপুৱা অলপ সোনকালে আহিবি। ইমান গৰম, এই চপৰাগিলা আৰু মুখত বেজি আছে নেকি? ইমান বিন্ধে বাপৰে বাপ। ইফালে আৰু তিৰিটোতো চাক কাপোৰ দিবা নাই, চালা বিয়া পাতি জ্বালা পাই গৈছোঁ। ইফালেতো আৰু কাপোৰ ধুবা আছেই, চালা বাচন ধুবা আছে, কাপোৰ ধুবা আছে, কামেই শেষ নহয়। কিমান কাম কৰিম আৰু। কমকৈ দিয়া অলপ, হলভতি আৰু ইমান শকত মানুহটোক ইমান জ্বালা দিবা লাগেনে? নৰযে আৰু গা চা কেম্বা লাগি গৈছে। বাপৰে বাপ, অলপমান ৰেচি লওঁ ৰ। যাই আঠিয়া কলতা আৰু দৈ গাখীৰ মাৰি দিব লাগিব, নহ'লে গৰমত নৰা। বাপৰে বাপ কি গৰম। তন্দে গাছৰ পুলিগিলা লগ ক'ত যা? কতোনি নিৰব খুৰা, এই মাটিখিনিতে এইকেইটা ৰুই থৈ যাওঁ। বৰ ভাল কাম কৰিছে দেই, এই গাছপুলি যি ৰুবা আনছে বৰ ভাল কাম কৰিছে। কিন্তু কিবা স্পেচিয়েল দিন নেকি আজি, গাছপুলি ৰুবা আনছে আজি? খুৰা, আজি আমাৰ কাৰণে এটা বহুত স্পেচিয়েল দিন। কি স্পেচিয়েল দিন? হেমেন খুৰা, আপুনি কি গমেই নাপায় নেকি? আজি অসমৰ হাৰ্থক জুবিনদাৰ জন্মদিন। তহঁতে তাৰমানে মদাহী সেই পাগলটোৰ জন্মদিন কাৰণে সেই গাছপুলি ৰুবা আনছে? হেমেন খুৰা, আপুনি লাগিলে আমাকেই বেয়াকৈ কওক, কিন্তু জুবিনদাৰ কথা এটাও বেয়াকৈ নক'ব। মদেহী নকয়, পাগলক পাগল নকয়, কাক ক'ব লাগে? মই মানিলোঁ জুবিনদাই মদ খায়, কিন্তু অসমত মদ অকল জুবিনদাই নাখায়, আৰু বহুতো মুখা পিন্ধা ভদ্ৰলোকেও এইখন অসমত মদ খায়। আৰু জুবিনদাই মদ খাব পাৰে, কিন্তু মদ খাই কাৰো লগত অভদ্ৰামি কৰিবলৈ যোৱা নাই। আৰু আপুনি কি ক'লে? জুবিনদা মদাহী। যদি সেই মদাহী জুবিন গাৰ্গে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিব পাৰে, তেনেহ'লে সেই মদাহী জুবিন গাৰ্গকে আমি বিচাৰোঁ। অস্তিত্ব নাইকিয়া হৈ যোৱা অসমীয়া ছবি উদ্যোগটোক যদি তেখেতে এটা নতুন গতি দিব পাৰে, তেনেহ'লে সেই মদাহী জুবিন গাৰ্গকে আমি বিচাৰোঁ। যদি সেই মদাহী জুবিন গাৰ্গে দুখীয়াৰ চিকিৎসাৰ খৰচ, পঢ়াৰ খৰচ বহন কৰে, তেনেহ'লে সেইজন মদাহী জুবিন গাৰ্গ মোৰ কাৰণে মানৱৰূপী ভগৱান। সেই মদাহী জুবিন গাৰ্গে যদি মঞ্চত ৩-৪ বজালৈ ৰাতি গান গাই পোৱা টকাকেইটা যদি দুখীয়াৰ মাজত বিলাই থৈ যায়, তেনেহ'লে সেইজন মদাহী জুবিন গাৰ্গ মোৰ বাবে সদায় প্ৰিয়। ৰাস্তাত এক্সিডেণ্ট হৈ পৰি থকা মানুহক যদি তেওঁ নিজ হাতেৰে দাঙি হস্পিটেলত লৈ যায়, তেনেহ'লে তেনেকুৱা পাগল ব্যক্তি আমাৰ সমাজত বহুত প্ৰয়োজন। সেই মদাহী জুবিন গাৰ্গৰ কাৰণে যদি কোনোবাই চকুৰে দেখিব পৰা হয়, তেনেহ'লে তাতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে। এটা কথা, আপুনিওতো তেওঁক ভাল নাপাব পাৰে, তেওঁৰ গীত নুশুনিব পাৰে, কিন্তু লাখ লাখ অনুৰাগীয়ে তেওঁক হৃদয়ত স্থান দি থৈছে। আৰু এটা কথা মনত ৰাখিব হেমেন খুৰা, এইখন অসমত তেওঁৰ নিচিনা দ্বিতীয়জন ব্যক্তি কেতিয়াও ওলাব নোৱাৰে। হয়, অৱশ্যে তহঁতৰ কথাটো ৰাইটেই। আমাৰ দৰে মানুহ কিছুমানে এনেই তেওঁক বেয়াকৈ কওঁ, একো নাজানো, একো কথাগিলা শুনিলোঁ ভাল লাগিল। ব'ল আমি গোটাইকেইটাই মিলি গাছপুলিকেইটা ৰুই আহোঁ, ব'ল। হেমেন খুৰা, মই যদি কথাবোৰ কওঁতে আপুনি কিবা বেয়া পাইছে, তেনেহ'লে মোক
অনুগ্ৰহ কৰি ক্ষমা কৰি দিব। নাই নাই, মই তহঁতক কিয় বেয়া পাম? মই তেখেতক তাকে ক'ব নালাগিছিল, এতিয়া মোৰে বেয়া লাগি আছে। হ'ব দিয়ক, একো নহয়, পিছলৈ আৰু এনেকুৱা নকৰিলে হ'ল। নাই নাই নাই, তেনেহ'লে ঠিক আছে, আমি গছপুলি এটা ভাল অঁ কৰোঁ। ভালকৈ ৰুই অলপ পানী অলপ লৈ আছোন, যা এই লাইনটোত দি পানী অলপমান লৈ আছোন। পানী লৈ একদম সুৰক্ষিত কৰি থৈ দিব এইটো লাগিব। ৰুব লাগিব ইয়াতে।